হেল্ল' গাইজ গুড মৰ্ণিং। আজি হৈছে বিহু আৰু ৰাতিপুৱাই প্ৰায় 6টা মানতে উঠি মানে গা পা ধুই ল'লোঁ। এতিয়া যাম আমি মেজি জ্বলাবলৈ। তো ব'লক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু গোটেই দিনটো আজি কিনো হয় আপোনালোকক এফালৰ পৰা দেখুৱাই যাওঁ। গাইজ এটা এটাকৈ আমি দুটা জ্বলালে। এতিয়া নেক্সট আৰু এটা আছে, ডাঙৰটো আছে বাৰু, সেইটো গোটেইবিলাক মানুহ আহিব লাগিব তেতিয়াহে জ্বলাব পাৰিব। তাৰ আগতে সৰু আৰু এটা আছে, এইবাৰ সেইটো জ্বলাব। হাই বুলি কওঁ। এতিয়া আমি এটা ফুটা মাৰি লওঁ আৰু কি নাই তই চিৰাই নেকি তই যোৱা নাই একদম লাগছি চাৰি আকৌ চাৰি চিৰাই আনিম ৰ বিহু হবা নামটা বুলি ক'ব নহয়। কেমন লাগে তো গাইজ এতিয়া আমি পুজি মানে পুৱাই আহিলোঁ, আপোনালোকে দেখিলে। এতিয়া আমাৰ বিহু চিহু মানে মানুহবিলাকে খাই আছে আৰু এতিয়া আমি যাম মন্দিৰ মানে পথাৰত মানে পুজিৰ ওচৰত মানে ঠগি দিবলৈ। তো ব'লক দেখুৱাওঁ আপোনালোককো, চাই থাকক। গাইছ আমাৰ গাঁৱৰ ডেকা ল'ৰা দুটাই এই বক্সটো আনি আছে। ডেকা ল'ৰা ব'লা। যোনে বাই কিয় আছ চাই তেনেকৈ ৰলাগি মোক শুকা কপালখন দেখি লগা নাই
তোৰো জানো মোলৈকে দুখ তই তোৰৰ সতে উমলিছ কথাত লাগি আহিছ মোৰ মৰম কৰিছ কাম অ তই দেৱতা নেকি জানো ইমান অভিমান কাম আছে প্ৰথমে মানে আমাৰ ল'ৰাখিনিয়ে লাইন হওক দৌৰাৰ কাৰণে মৃন্ময় ক'ত আছে অক্ষয় তোমালোকে লাইন হোৱা সেইফালে আলিটোত লাইন হোৱা আৰু জয়দেৱ দীপজ্যোতি গোটেইখিনি ধুনীয়াকৈ লাইন হৈ লওক আমি কোনোবা চাবলৈ আছে নেকি কাম কৰিব পাৰি মই নেকি মণি বাইদেউ আপুনি যে খেলাৰ পৰা নোহোৱা হৈ গ'ল মানুহটো কিয় দৌৰাত পাইছে আৰু এইটো পাবনে খেলা খেলা মানুহ এয়া মাকটোৱে খেলা খেলিব আহিছে কিন্তু পুতেকটো মানে থকা নাই সেইকাৰণে মাকটো অলপ অসুবিধা পাইছে আৰু খেলা খেলিব তাকে আপুনি ল'ব পৰা নাই মামাকটো হয় টানিয়া নক অলপমান কিবা দেখালে এয়া জেঠিমাই ফাৰ্ষ্ট পুৰস্কাৰটো আনে বুলি মই সেই দিছোঁ আৰু পাব আৰু ফাৰ্ষ্ট পুৰস্কাৰটো আপুনি ফাৰ্ষ্ট পুৰস্কাৰ পাব নেকি আপুনি আপুনি চেষ্টা কৰিম যাবাৰটো আপোনাৰ তাৰে আগৰবাৰ আমাৰ ইউটিউব চেনেল আছিল নহ'লে আপোনাৰ পৰাটো আমাৰ থাকিল হয় এয়া খেলৰ সভাপতি কওক কিবা এটা মাইকতে কওক মাইকত নকওঁ এই খেলা চলি আছে আমাৰ বাসুদেৱ নামঘৰৰ উদ্যোগত আজি ভোগালী বিহুৰ দিনা মেজিৰ তলত আমাৰ প্ৰতি বছৰে এনেকুৱা এটা অনুষ্ঠান আমি পাতোঁ আমাৰ ৰাইজৰ আমাৰ ওচৰ চুবুৰীয়াৰ যিখিনি কণ কণ ল'ৰা ছোৱালী আটাইৰে মনোৰঞ্জনৰ কাৰণে আমি খেলখন চলাওঁ সেয়েহে ঠিক তেনেদৰে এইবাৰো আমি এনেকৈ এখন খেল চলাইছোঁ প্ৰত্যেকৰ কাৰণে গতিকে খেল চলি আছে এতিয়া সকলোৱে উপভোগ কৰি আছে প্ৰতিযোগীবিলাকে অংশগ্ৰহণ কৰিছে খেল চলাই খুবেই ভাল লাগিছে আৰু প্ৰতিযোগীসকলে ইমান ধুনীয়া সক্ৰিয় সহযোগ কৰাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ এনেকৈ আৰু আমাৰ পৰৱৰ্তী অনুষ্ঠানবিলাকত এনেকৈ সহযোগ কৰিব তাৰ কাৰণে সকলোকে আমি আমাৰ বাসুদেৱ নামঘৰৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিমান যে হাঁহি আছে আপুনি কিয় ওলাই গ'ল আগতে ভাল লাগিছে নে ভাল লাগিছে এনেকুৱা দৃশ্য দেখা ঠিকে আছে আমাৰ এইটো ধুনীয়া বৌজনী খেলাত আহি কেনেকুৱা লাগিছে ভাল লাগিছে নতুনকৈ খেলা দেখিছে ভাল লাগিছে যাব আমাৰ খেলা চলি আছে সেইফালে এতিয়া ফাৰ্ষ্ট খেলতটো হাৰিলোঁ এতিয়া ছেকেণ্ড খেলা হ'ব দৌৰা খেলা মই নিদিবলৈ মোৰ ভৰি অৱস্থা বেয়া হৈছে মোৰ জ্বৰ লাগি আছে গাও বেয়া এতিয়া দৌৰাতনো কোনে জয় হয় কি হয় গোটেইখিনি দেখাম চাই থাকক এইফালৰ পৰা মহিলাখিনি পূৰা একদম সাজু হৈ লৈছে দৌৰাৰ কাৰণে চাই থাককচোন কোনেনো প্ৰথমটো পুৰস্কাৰ লৈ যাব পাৰে তোমার নাপায় তোমার
খেলা আধা দিশে গ'ল আৰু মই থাৰ্ড পুৰস্কাৰ এটা পালোঁ আৰু কিবাকে কুন্দিলে কাজিয়া কৰি ফাৰ্ষ্ট পালে এটা কাজিয়া কৰা নাই গাইছ মই কোৱাৰ কাৰণে কৈছে মোক বোলে ইংগিত দি ফাৰ্ষ্ট পালোঁ গাইজ কিবা ফাৰ্ষ্ট পালোঁ দা লাগে মানুহৰ সেইটো ইংগিত দিয়া তোমাৰ কিবা পালানে দূৰত কিমান পালা আৰু পাইছিলা মানে পুৰস্কাৰ পাইছোঁ গাইজ 3 টকা পাইছোঁ থাৰ্ড হ'লেও পাইছোঁ যি নহওক গাইজ গান গাম বুলি ভাবিছিলোঁ তাকো গানটো বন্ধ কৰি থৈ দিব পাৰিবা অনুষ্ঠান আছে সকলোৱে যেন নিজৰ প্ৰাইজখিনি লৈ ঘৰত যায়